মৰমৰ শিক্ষাৰ্থীসকল, হাতীক গা ধুওৱাৰ কথা এইটো আমি পঢ়িবলগীয়া নতুন পাঠ। পাঠটোত এটা বৰ ধুনীয়া কাহিনী আছে। কাহিনীটোৰ মাজেৰে তোমালোকক দুটা বৰ দৰকাৰী কথা ক'বলৈ বিচৰা হৈছে। প্ৰথম কথাটো হ'ল নিজৰ অৱস্থা উন্নত কৰিবলৈ হ'লে পৰিশ্ৰম কৰিবই লাগিব। আনহাতে দ্বিতীয়টো হ'ল আনৰ অপকাৰ কৰিব বিচাৰিলে নিজৰহে বিপদ হয়। এই কথাটো পাঠটোত বৰ ধুনীয়া এটা ফকৰা যোজনাৰ মাজেৰে কোৱা হৈছে। আনলৈ বুলি হুল পুতি নিজে মৰে ফুটি। এতিয়া আমি কাহিনীটো এবাৰ মনত পেলাই লওঁ। এখন গাঁৱত ভীমবৰ নামৰ এজন কুমাৰ আৰু ৰামধন নামৰ এজন ধোবা আছিল। কুমাৰে যে মাটিৰ পাত্ৰ গঢ়ে আৰু ধোবাই যে কাপোৰ ধুৱে, এই কথা তোমালোকে নিশ্চয় জানা। এই ভীমবৰ নামৰ কুমাৰজন বৰ এলেহুৱা স্বভাৱৰ আছিল। তেওঁৰ আচাৰ আচৰণো ভাল নাছিল আৰু তেওঁ মানুহক ঈৰ্ষাও কৰিছিল। আনহাতে ৰামধন নামৰ ধোবাজন আছিল অতি পৰিশ্ৰমী। ৰামধনে পুৱাৰ পৰা গধূলিলৈকে অনেক পৰিশ্ৰম কৰে। সেয়েহে তেওঁৰ ঘৰৰ অৱস্থাও আছিল স্বচ্ছল। আনহাতে এলেহুৱা ভীমবৰৰ ঘৰৰ অৱস্থা ভাল নাছিল। ৰামধনৰ ভাল অৱস্থা দেখি ভীমবৰে সদায় তাক কিদৰে অপকাৰ কৰিব পাৰি সেই কথাকে চিন্তা কৰি থাকিছিল। এবাৰ কি হ'ল, সেই ৰাজ্যখনৰ ৰজাই প্ৰজাৰ সুখ দুখৰ খবৰ ল'বলৈ ভীমবৰ ৰামধন থকা গাঁওখনলৈ আহিছিল। ৰজাই এটা ক'লা হাতীৰ ওপৰত উঠি আহিছিল। ৰজাই যেতিয়া ভীমবৰক তেওঁৰ কিবা অভাৱ অভিযোগ আছে নেকি সুধিলে, তেতিয়া ভীমবৰে ক'লে যে তেওঁৰ একো অভাৱ নাই, তেওঁৰ মনতহে এটা দুখ আছে। তেতিয়া ৰজাই তেওঁৰ মনতনো কি দুখ আছে সুধিলে। ভীমবৰে ক'লে যে ৰজাৰ সাজপাৰ ইমান ধুনীয়া, ৰজাৰ চেহেৰাও ইমান ধুনীয়া, অথচ তেওঁ যে এটা ক'লা হাতীৰ ওপৰত উঠি আহিছে সেই কথাটো তেওঁৰ ভাল লগা নাই। তেওঁলোকৰ গাঁৱতে থকা ৰামধন ধোবাক যদি ৰজাই হাতীটো ধুবলৈ দিয়ে, তেন্তে হাতীটো ধুই ৰামধনে বগা কৰি দিব পাৰিব। ভীমবৰে যে আচলতে ৰামধনৰ অপকাৰ কৰিবৰ বাবেহে সেই কথা কৈছিল আৰু ক'লা হাতী যে ধুই বগা কৰিব নোৱাৰি, সেই কথা সৰল মনৰ ৰজাজনে বুজিবকে পৰা নাছিল। ৰজাই যেতিয়া ৰামধনক হাতীটো ধুবলৈ হুকুম দিলে, তেতিয়া বুদ্ধিয়ক ৰামধনে সেয়া যে আচলতে ভীমবৰৰ চতুৰালি সেই কথা বুজিব পাৰিলে। এইবাৰ ৰামধনে ৰজাক ক'লে যে হাতীটো তিয়াব পৰাকৈ ডাঙৰ পাত্ৰ তেওঁৰ ওচৰত নাই। কুমাৰে যদি হাতীটো তিয়াব পৰা এটা ডাঙৰ পাত্ৰ গঢ়ি দিয়ে, তেন্তে তেওঁ হাতীটো ধুই দিব পাৰিব। ৰজাই ভীমবৰক এটা ডাঙৰ পাত্ৰ গঢ়িবলৈ আদেশ দিলে। এলেহুৱা স্বভাৱৰ ভীমবৰে উপায়হীন হৈ বৰ কষ্ট কৰি এটা মাটিৰ পাত্ৰ গঢ়িবলৈ আৰম্ভ কৰিলে। প্ৰায় দুমাহমানৰ পাছত ভীমবৰৰ মাটিৰ পাত্ৰটো গঢ়া হ'ল। মাটিৰ পাত্ৰ গঢ়া হোৱাৰ খবৰ পাই ৰজাই হাতীটো লৈ আহিল। ৰামধনেও হাতী ধুবৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী লৈ তাত উপস্থিত হ'ল। ৰজাই ৰামধনক হাতীটো ধুবলৈ আদেশ দিলে। ভীমবৰেও ৰজাক হাতীটো অতাকৈ পাত্ৰটো ভালদৰে গঢ়া বুলি জানিবলৈ দিলে। ভীমবৰে পেটে পেটে ভাবিলে, হাতীটো বগা কৰিব নোৱাৰিলে ৰজাই ৰামধনক নিশ্চয় শুদাই নেৰিব। ৰামধনৰ বিপদ হ'ব বুলি ভাবি সি মনে মনে বৰ আনন্দ পালে। কিন্তু হাতীটো ধুৱাবৰ বাবে মাউতে যেতিয়া হাতীটোক পাত্ৰটোৰ ভিতৰত সোমাবলৈ নিৰ্দেশ দিলে, হাতীটোৱে পাত্ৰটোৰ ভিতৰত ভৰি থোৱাৰ লগে লগে মাটিৰ সেই পাত্ৰটো টুকুৰা টুকুৰকৈ ভাগি গ'ল। তাকে দেখি ৰজাৰ বৰ খং উঠিল। পাত্ৰটো বেয়াকৈ গঢ়া বুলি তিৰস্কাৰ কৰি ভীমবৰক ৰাজ্যৰ পৰা খেদি দিলে। তেতিয়া ৰামধনে ভীমবৰৰ ওচৰ চাপি মনে মনে ক'লে, নিজৰ অৱস্থা ভাল কৰিবলৈ হ'লে পৰিশ্ৰম কৰিবই লাগিব। আনক ঈৰ্ষা কৰিলে ওলোটা ফলহে পোৱা যায়। কোনোবাই আঘাত পোৱাৰ আশাত হুল পুতি থ'লে নিজেহে ফুটি মৰিব লগা হয়। ভীমবৰৰ মনৰ দুখতে চকু পানী ওলাল। কিন্তু তথাপিও ৰামধনৰ কথাখিনি যে সঁচা, সেই কথা ভীমবৰে ভালদৰে বুজি পালে। তোমালোকেও নিশ্চয় পাঠটোৰ কথাখিনি ভালদৰে বুজিব পাৰিছা।